আমাৰ ৰাজ্যসভা এমপি বা লোকসভা এমপি এইবিলাক কি আমাৰ লগত কি লেনদেন আছে? আমাৰ লেনদেনটো হ'ল বিটিচি উন্নয়ন হ'ব লাগে। বিটিচি উন্নয়নৰ স্বাৰ্থত আমি কাম কৰিম। বিটিচিটোৱেই মেইন। তাতে দিল্লীৰ ৰাজ্যসভাত যাই কি কৰিব কি আনিব? শেষ হ'ল নেকি বিটিচি? শেষ হৈছে হোৱা নাই, UPPLহে জানিব, মই কি ক'ম। এনডিএৰ স্বাৰ্থত যদি UPPL আৰু BPF বুজাবুজি কৰিবলগীয়া হয়, বুজাবুজি কৰিব আপোনালোকে? UPPL NDAৰ পাৰ্টনাৰ যদি বুজাবুজি কৰিবলৈ নহয়, এনেকুৱা নহয়। NDA পাৰ্টনাৰটো হ'ল UPPL, AJPO, BPF পাৰ্টনাৰ হৈ গ'ল। এতিয়া আপুনি UPPLে UPA হিচাপে আলোচনা কৰি পেলাই কিমান চিট পায় নাপায় ইহঁতৰ কথা। আমি BPF হিচাপে আলোচনা কৰি পেলাই কিমান চিট আদায় কৰিব পাৰে এইটো আমাৰ কথা। এইটো UPPL বা BPF বুজাবুজি হ'ব লাগে, এইবিলাক কথা নাই। NDA প্ৰাৰ্থী আপোনালোকে কেতিয়া হ'ব? আমাৰ 9 তাৰিখত PMB মিটিং আছে। 9 তাৰিখত নিশ্চয় ডিচিশ্যন। ইতিমধ্যে ঘোষণা কৰিছে তেওঁলোকে 15টা সমষ্টিত বিটিচিত খেলিব, তাৰ ওপৰতো কেইবাটা সমষ্টিত খেলিব। এইটো UPPLে কিমান খেলিব নেখেলিব সেইটো ইহঁতৰ কথা, মই একো নক'ম। কিন্তু BPFে আমি কৈছোঁ যে আমি 126টাৰ ভিতৰত কিমান চিট পাব, আমাৰতো ক'ৰবাতো পাব পাৰি না। আমি আলোচনা চলি আছে বাছ। UPPLৰ কথা UPPL, আমাৰ কথাটো আমাৰ।